হেল্ল' গাইজ, আজি মই মাৰ লগত আইতাহঁতৰ ঘৰলৈ আহিছোঁ। কিয় আহিছোঁ জানেনে? কৰ্দৈ পাৰিবলৈ। কাৰণ কৰ্দৈবোৰ মানে ঢেৰ লাগি আছে আইতাহঁতৰ ঘৰত, কিন্তু ভাটৌ চৰাই খাইছে। গোটেই তলখন মানে একে উপচি থাকে, কৰ্দৈয়ে মানে উপচি থাকে তলখন। গতিকে আজি ভাবিলোঁ অলপমান কৰ্দৈ পাৰি লৈ যাওঁ। এতিয়া মই এয়া কৰ্দৈ পাৰি আছোঁ আৰু মায়ে ভিডিঅ'টো কৰি আছে। এতিয়া আমি কৰ্দৈ পাৰি হৈছে আৰু এতিয়া এয়া বুটলি লওঁ কৰ্দৈখিনি। তাৰপিছত এয়া দেখিছেনে, খুৰা ছোৱালীজনীয়েও মোক এয়া কৰ্দৈ বুটলাত সহায় কৰি দিছে। কৰ্দৈ পাৰোঁতে আকৌ আমলি পৰুৱাও সৰিলে, গোটেই আমলি পৰুৱা গাতে বগাইছে। গতিকে আমি বুটলি মেলি লাহেকৈ গুচি আহিলোঁ। এতিয়া এয়া আহি আছোঁ ঘৰলৈ বুলি, দেখিছেনে মোনাটো ভৰ্তি হৈ গ'ল একেবাৰে। এতিয়া ঘৰ পাই গ'লোহি। এতিয়া কৰ্দৈখিনি ধুই লওঁ ধুনীয়াকৈ টিংটোত ভৰাই। এতিয়া ধুই আছোঁ। কৰ্দৈবোৰ মানে ওপৰৰ পৰা পৰিলে মানে ঠেকেচা খাই হেৰি হৈ যায়, বেয়া হৈ যায়। সেইটোৱে বেয়া। এতিয়া উপায়টো নাই, পাৰিবতো লাগিবই তেনেকেই। এতিয়া এয়া দেখিছেনে দুখৰাহি হৈ গ'ল কৰ্দৈ। এতিয়া আমি অকণমান এনেই পানীটো ধুই দিছোঁ যে, পানীটো অকণ যাবলৈ এনেই ৰ'দতে দি থৈছোঁ অকণমান সময়। গতিকে আজিলৈ বাই বাই।